নমস্কাৰ হেড চাৰিয়া চানমনি ডেকা হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু এতিয়া টাইম হৈছে 7:41 আৰু চাৰ্জাৰটো লৈ লৈছোঁ আৰু বস্তু লৈ আছোঁ দেখাই আছোঁ আপোনালোকক এইটো লৈ লৈছোঁ ভিজ টেমা কাৰণ ৰাতি যদি টোপনি আহে মানে অলপ লগাই ল'ম আৰু এখন এক্সেছ কাপোৰ লৈ লৈছোঁ মানে কাম কৰা সময়ত গাটো মানে লেতেৰা হৈ যায় তো এইটো চেঞ্জ কৰি ল'ম এইটো কাম কৰা কাপোৰ তো এতিয়া আমি ক'ত গৈ আছোঁ এতিয়া নকওঁ অক্সত গৈ আছোঁ আৰু এতিয়া মই আছোঁ কোম্পানীত আৰু কোম্পানীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ ঘৰৰ পৰা আজি আহি গ'লোঁ চব মানে লোড হ'ব আৰু এটা লোড হোৱা নাই অলপ দেৰিকৈ লোড হ'ব ব্লগিং কৰি আছোঁ ব্লগিং আমাৰ ইয়াতে লোড হ'ব মোক পঠাইছে এতিয়া অফিচৰ ভিতৰত তোৰ বুক চালান চাব দিছে তো এইটো পাই গ'লোঁ তো এইটো আমাৰ চালান মই গৈ আছোঁ এইটো আমাৰ অফিচ কেনেকুৱা দেখে চাই লওক ইয়াৰ পৰাই যাব পোৱালি আমি ভাবিছিলোঁ অকল ইয়াৰ পৰাই লোড হ'ব আধা ইয়াত লোড হ'ব আৰু আধা সেইটো হেচাৰি লোড হ'ব এলপাইন বুলি কয় তো তাতে গৈ কিনে দেখাই আছোঁ আপোনালোকক তো এতিয়া আমাৰ ইয়াত লোড হৈ গৈছে আৰু এক জেগাত লোড হ'ব আৰু মই গৈ আছোঁ আকাশদাৰ লগত পূৰা চাওক এপিনে গৰমত চলা তোলা খুলি লৈছে একদম মানে অলপমান শকত মানুহ না গৰমটো মানে সহ্য নহয় আৰু আমিতো অলপমান ক্ষীণ মানুহ আমাৰ চলি যায় বাৰু তো বলক আৰু এটা হেডচাৰিত গৈ কিনে দেখাই আছোঁ এলপাইন বুলি কয় তো গাইছ এইটোৱে এলপাইন ইয়াত ডাঙৰ ডাঙৰ ফেন লগাই দিছে এইবিলাক চাওক আৰু এইপিনে গোটেই পোৱালি এইবিলাক পোৱালি যাব তো এতিয়া লোড কৰি লওঁ গাইছ কি জাম হৈ আছে চাওক তো গাইছ এই চাব পাৰে এই বাটতে ৰখি কেনে মানে ষ্টিং আৰু কিবা কিবি খাই লৈছোঁ মানে অলপ টোপনি লাগি আছে না এইপিনে আছে আমাৰ গাড়ীখন এইপিনে আকাশ দা এইপিনে মোৰ ষ্টিং আৰু এইপিনে মই গাইছ চাওক ৰাতি এনেকুৱাও জাম হয় এতিয়া কি হ'ব এইপিনেও গাড়ী এয়া আগফালেও গাড়ী পিছফালেও গাড়ী এতিয়া সেইটো চাইডৰ পৰা গাড়ী পঠাই আছে চাগে তাৰপাছত আমাক যাব দিব নেকি পূৰা জাম হৈ আছে এই তালৈকে এই ছেটিঙত যাচোন হৈছে এতিয়া 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 আপুনি চলাওকচোন এনেই ইউটিউবত লগাই কিনে চাউণ্ডটো চাওক হৈছে গাইছ এতিয়া আমি আকৌ মানে টোপনি লগাৰ কাৰণে ইয়াতে ৰখি কিনে চাহ খাইছিলোঁ চাহ নহয় ঠাণ্ডা খাইছিলোঁ তো খুৰাৰ মোবাইলটো মানে অলপমান চাউণ্ডৰ প্ৰব্লেম হৈ আছিলে ঠিক কৰি দিলোঁ ইমান দূৰৰ পৰা আহি মোবাইল ঠিক কৰিব অহাই হৈছে ইয়াত তো গাইছ এতিয়া টাইম চাব পাৰে 1 বাজিব আৰু আমি ফাইনেলি আহি গ'লোঁ আৰু মই কৈ আছোঁ ক'ত আহিছোঁ আমি স্বৰ্গক আহিছোঁ এইটো আমাৰ ব্ৰাঞ্চ হয় সন্মুখত আছে ইয়ালৈকে অহা আমাৰ কাম আকৌ ইয়াৰ পৰা আমাক এতিয়া বেলেগে লৈ যাব মানে আমি জেগাটো চিনি নাপাওঁ না তো ইয়াৰ পৰা এজন যাব তো ই আহিব আহি আছে এতিয়া নমস্কাৰ হেড চাৰিয়া চানমনি ডেকা 3 ঘণ্টামান লাগিব 5খন ফাৰ্ম অঁ মানে ৰাতিপুৱা হ'ব নেকি এতিয়া 1 বাজে আৰু ৰাতিপুৱা নহ'বও পাৰে এইখিনিৰ পৰা আমাৰ নিয়া কাম নাই আৰু এখেতে লৈ যাব মানে সিয়ে চিনি পায় আমি চিনি নাপাওঁ না তো গাইছ এতিয়া টাইম চাব পাৰে পূৰা 1:30 বাজিব আৰু আমি এতিয়া আহি পাইছোঁ প্ৰথমখন ফাৰ্ম তো কি গাঁৱত আহি পাইছোঁ নাজানো আৰু এতিয়া গাড়ী লক খুলিব লকটো আমাক নিদিয়ে তো সেই তাৰ হাততে দিয়ে হোৱাটছআপত তো এতিয়া সেই লকটো খুলিব 4323 এতিয়া পোৱালি নি আছে ঠেলাত মানে আমাৰ কাউণ্টিং কৰি হৈ গ'ল আমাৰ কাম শেষ ক'ত আছে চাওক ফাৰ্মটো এইপিনে পোৱালি দিয়া হৈ গ'ল এইপিনে ফাৰ্মকেইটা কিবা চাং চিষ্টেমৰ বনোৱা আছে আমাৰ এইপিনেতো চাং নহয় মাটিতে থৈ হৈ গৈছে ন গাঁওখনৰ নামৰ কিবা ডেঞ্জাৰ চকীশালী বোলে কি খাতৰা নাম ক'ত ভৰাই লৈ গৈছে এইটো হ'ল 2 নম্বৰ ফাৰ্ম ভয় লাগে এইটোও দেখা নাপায় আগফালে আমাৰ জয়াই অসম ফাঁচি আছে কাৰোবাৰ ঘৰ ভাঙিব আৰু এতিয়া ওলাবই পৰা নাই গাড়ীটো ক'ত সোমাই গৈছে পথাৰৰ মাজত ভাং টিঙি চিঙি ভাঙি লৈ যাওক ঘৰ চব এইটো আমাৰ গাড়ীখন জয় আই অসম তো এতিয়া ৰাতিপুৱা হৈ গ'ল গুড মৰ্ণিং কি ডিউটি দি আছোঁ কালি সন্ধিয়া 7টা বজাৰ পৰা এতিয়া ৰাতিপুৱালৈকে পূৰা মানে ডিউটি আৰু 2খন ফাৰ্ম দিবা আছেই বাকী ড্ৰাইভাৰ ক'ৰবাত টোপনি মাৰি আছে এনে ফাৰ্মাৰ পোৱালি লৈ আছে বিয়া খাতৰা টোপনি মাৰি আছে মুখ চুখ মেলি মইতো আহোঁগৈ পূৰা শুইছোঁ গাড়ীতে তামাম টোপনি মাৰিছোঁ মানে
এনেকৈ বহি বহি টোপনি মাৰিছোঁ, উপায় নাই আৰু এইপিনে। তো গাইজ মই আপোনালোকক এটা কথা কৈ দিওঁ, মই ঘৰত গৈছিলোঁ মানে ইণ্টাৰভিউৰ কাৰণে ছুটী লৈ, কাৰণ এতিয়াতো ইণ্টাৰভিউটো পিছুৱাই দিয়া হৈছে, আপোনালোকে চবে গমেই পায়। তো সেইকাৰণে মই আকৌ এবাৰ ডিউটি জইন কৰি ল'লোঁ, কাৰণ ঘৰত থাকি কি কৰিম, হাত খৰচনো কোনে দিব, তো নিজে ওলাব লাগিব। তো সেইটো কাৰণে ইয়াৰ পৰাই প্ৰেক্টিছ কৰি মানে ইণ্টাৰভিউ দিবৰ কাৰণে চেষ্টা কৰিম, কাৰণ আকৌ কাম কৰিবৰ কাৰণে আহি গ'লোঁ, কাৰণ হাত খৰচটো নিজে ওলাব লাগিব। আপোনালোকে ইয়াৰ পৰাই প্ৰেক্টিছ কৰা আৰু ডিউটি যোৱা মানে পাই থাকিব ভিডিঅ' মখানি। তো আপোনালোকৰ ভাইটি বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে আগবঢ়াই নিব আৰু। তো এইখিনি আছিলে আপোনালোকক ক'বা। ক'ত গৈছিলি? গাইছ বৰষুণ দি আছে পূৰা বৰষুণ, সেইটো কাৰণে গাড়ীৰ ভিতৰতে আমি কাউণ্টিং কৰি কিনে পোৱালি দি আছোঁ। সেইপিনে আমাৰ কামটো হ'ল খালি পোৱালি ফটাফট দি শেষ কৰিব লাগে, সেইটো কাৰণে আমি ফটাফট পোৱালি দি আছোঁ। মালিক অহাই নাই এতিয়াও, সোনকালে ঠেলা লৈ আহিব লাগে। আৰু আছে অঁ গাইজ, এইখনেই আছিলে লাষ্ট ফাৰ্ম, আৰু এই ফাৰ্মখনৰ ওচৰতে মানে মানুহ এঘৰত পূৰা ফুল চাউণ্ড দি গান বজাই আছিলে। তো সেইকাৰণে মই ইয়াৰ চাউণ্ডখিনি গোটেই মিউট কৰি দিলোঁ, নহ'লে কপিৰাইট আহি যাব। তো আজিৰ ভিডিঅ' ইমানেই আছিলে, মোৰ কামৰ লগতে আপোনালোকক মোৰ নিজৰ ৰিয়েল লাইফ আপোনালোকক দেখালোঁ। তো কেনে পালে ভিডিঅ'টো চাই কেনে কমেণ্ট কৰি কৈ দিব, বিশেষকৈ ক'ৰ পৰা চাই আছে, আৰু যদি চেনেলটো নতুন তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখনেই আমাৰ ব্ৰাঞ্চ চৰভোকৰ দিনত এই নিচিনা দেখা পায়। ডিউটি শেষ হৈ গ'ল, ভিডিঅ'টো শেষ ইয়াতে, এতিয়া ৰুমত গৈ আছোঁ।